আজি বনাবলৈ লৈছোঁ ৰাধা বল্লভী আৰু তাৰ কাৰণে মই পাচলিখিনিও কাটি ল'লোঁ। মাটিমাহ তিয়াই থোৱা আছিলে, গোটা মগু আৰু কাবেলি বুট তিয়াই থোৱাই আছিলে। তাৰপাছত আদা নহৰু পেষ্টখিনি বনাই ল'লোঁ। তাৰপাছত এয়া আটা মঠিবলৈ লৈ লৈছোঁ। আটা ময়দা মিক্স কৰি লৈছোঁ আৰু তাতে মই দি দিছোঁ আজৱাইন অলপ আৰু এয়া মাটিমাহৰ পেষ্টখিনি কৰি ল'লোঁ। তাৰপৰা তাৰে অলপ পেষ্ট মই এইদৰে আটা মঠিবলৈ আটাত দি লৈছোঁ আৰু তাৰপাছত এইদৰে আটাটো মঠি ল'ম। আপোনালোকে বাৰু এনেদৰে পুৰি বনাই খাই পাইছেনে? যদি নাই পোৱা তেতিয়াহ'লে আপোনালোকে এবাৰ বনাবলৈ ট্ৰাই কৰিব আৰু খাবলৈ বিৰাটেই টেষ্টি হয়। তাৰপাছতে মই পেন এখনত এচামুচমান তেল লৈছোঁ আৰু তাতে মই দি দিছোঁ কালজিৰা আৰু লগতে দিছোঁ অকণমান আদাৰ পেষ্ট আৰু তাৰপাছত তাতে অকণমান দিম চেনিখিনি দি গলাই লৈছোঁ। গলাই লোৱাৰ পাছতে মই তাতে দি দিম যিখিনি মাটি দালি মই পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি ইয়াতে দি দিছোঁ আৰু তাতে অকণমান নিমখ দি পেলাই পানীখিনি শুকোৱালৈকে মাটি দালিখিনি ভাজি থাকিম। তাৰপাছত হৈ গ'ল। তাৰপাছত এতিয়া আটাৰ লাডু এটা লৈছোঁ আৰু এইদৰে সমানে চেপেটা কৰি লৈছোঁ আৰু তাতে মই ভৰাই দিম মাটি দালিৰ পেষ্টখিনি। ধুনীয়াকৈ এইদৰে ভৰাই দিছোঁ, মানে যেনেদৰে আপোনালোকে কচৰি বনায় ঠিক তেনেদৰেই বনাব লাগে আৰু তাতে মই এইদৰে ভৰাই বনাই লৈছোঁ। এইদৰে লাডুটো ধুনীয়াকৈ আপোনালোকে বনাই লোৱাৰ পাছত ধুনীয়াকৈ এইখিনি বেলি ল'ব। তাৰপাছত ইয়াতে মই তেলত দি দিছোঁ পুৰিখিনি ধুনীয়াকৈ বনাই ল'বলৈ আৰু এই পুৰিখিনি মাটি দালি দি বনালে ইমান ধুনীয়াকৈ ফুলে নহয়, আপোনালোকে নিজে বনাই চালে নিশ্চয় গম পাব। এইদৰে পুৰিখিনি মই এটা এটাকৈ বনাই ল'ম আৰু তাৰপাছত মই যিখিনি মগু আৰু বুট বইল কৰি থৈছিলোঁ সেইখিনি তেল মাৰি ল'ম। তেলতে পাঁচফোৰণ আৰু আদা নহৰু পিঁয়াজ চবৰে পেষ্ট দি দিছোঁ আৰু দি পেলাই ধুনীয়াকৈ মই বনাই লৈছোঁ। বনাই হৈ গ'ল। তাৰপাছত থাপনাত ধুনীয়াকৈ প্ৰসাদ অলপ দিলোঁ ভগৱানক। তাৰপাছতে আমি খাবলৈ বুলি বহিলোঁ আৰু এইদৰে খাই আমাৰ ইমানেই টেষ্টি লাগিলে, আপোনালোকে এবাৰ বনাই খাই চাবচোন। তাৰপাছতে ওচৰতে মানুহ এগৰাকীক মেহেন্দি দিবলৈ বুলি মাতিছিলে আৰু মই মেহেন্দি লগাই আছোঁ। পিছত লগ পাম আকৌ নেক্সট এটা ভিডিঅ'।